নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালো আশা কৰোঁ আপোনালোকে নিশ্চয় কুশলে আছে বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ দিয়া বহুত মৰম আৰু কমেন্টবোৰৰ বাবে মই আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছো বন্ধু বান্ধৱীসকল মোৰ চেনেলটো সম্পূৰ্ণ বিনামূলীয়া সেয়ে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে হেকত সাদৰেৰে মই আপোনালোকক মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবৰ বাবে অনুৰোধ জনালো নিশ্চয় উপকৃত হ'ব তেনেহলে আহক আৰু অধিক পলম নকৰি আজিৰ খণ্ডলৈ আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ বেছি লোকসভাৰ আসন আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ ৰাজ্যৰ 2 নং প্ৰশ্নটো হৈছে কোনে বংগ বিভাজনৰ বিৰুদ্ধে একতা প্ৰদৰ্শন কৰিবৰ বাবে ৰক্ষা বন্ধনৰ আৰম্ভ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে 3 নং প্ৰশ্নটো হৈছে আম্ৰপালি প্ৰজাতিৰ আম কোন বিজ্ঞানীয়ে বিকাশ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ডক্টৰ আৰ.এন. সিঙে 4 নং প্ৰশ্নটো হৈছে ভাৰতীয়সকলে লিখা কলা নাজানে বুলি কোনে কৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে মেগাস্থেনিছে 5 নং প্ৰশ্নটো হৈছে ভাৰত চৰকাৰে আমাৰ দেশৰ কোনখন নদীক ৰাষ্ট্ৰীয় নদী ঘোষণা কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে গংগা নদী 6 নং প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক বাদাম উৎপাদন কৰে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰত 7 নং প্ৰশ্নটো হৈছে অসহযোগ আন্দোলনৰ সময়ত কোন প্ৰান্তৰ চাহ শ্ৰমিকসকলে তেওঁলোকৰ বেতন বৃদ্ধিৰ বাবে দাবী আৰম্ভ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে অসমৰ চাহ শ্ৰমিকসকলে 8 নং প্ৰশ্নটো হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ধন বিতৰণৰ সন্দৰ্ভত কোনে ৰায় দিয়ে এই প্ৰশ্নটোৰ উত্তৰ হৈছে কেন্দ্ৰীয় বিত্ত আয়োগে 9 নং প্ৰশ্নটো হৈছে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে 10 নং প্ৰশ্নটো হৈছে 1665 খ্ৰীষ্টাব্দত হিন্দু মন্দিৰবোৰ ভাঙিবৰ বাবে কোন মোগল সম্ৰাটে নিৰ্দেশ দিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ঔৰংগজেবে 11 নং প্ৰশ্নটো হৈছে ভাৰতৰ ক'ত ৰকেট নিৰ্মাণ কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে কেৰালা ৰাজ্যৰ থুম্বাত 12 নং প্ৰশ্নটো হৈছে ভাৰতৰ কোন মন্দিৰৰ ভক্তসকলৰ প্ৰণামীৰ ধন ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ তিৰুপতি মন্দিৰৰ 13 নং প্ৰশ্নটো হৈছে প্ৰাচীন কালত ভাৰতবৰ্ষক কি নামেৰে জনা গৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে জম্বুদ্বীপ 14 নং প্ৰশ্নটো হৈছে ভাৰত স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে পিয়লি ফুকন 15 নং প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব আটাইতকৈ কম এই প্ৰশ্নটোৰ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন 16 নং প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বাধিক আম উৎপাদন কৰা ৰাজ্যখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ ৰাজ্য 17 নং প্ৰশ্নটো হৈছে মাটিকালিৰ হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা কোনখন আৰু ই কোনখন ৰাজ্যত অৱস্থিত
এই প্ৰশ্নটোৰ উত্তৰ হৈছে কচ্ছ জিলা। ই গুজৰাট ৰাজ্যত অৱস্থিত। মাটিকালি 45,652 বৰ্গ কিলোমিটাৰ। 18 নং প্ৰশ্নটো হৈছে সাৰে জাহা সে আচ্ছা। এই গীতটিৰ লিখকজনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহম্মদ ইকবাল। 19 নং প্ৰশ্নটো হৈছে কোনবিধ জন্তুৰ পাকস্থলী 4টা? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গৰুৰ। 20 নং প্ৰশ্নটো হৈছে পোষ্ট কাৰ্ড প্ৰথমে কেতিয়া ক'ত প্ৰচলিত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1808 চনত অষ্ট্ৰিয়াত। 21 নং প্ৰশ্নটো হৈছে বাৰমুদা ত্ৰিভুজ কোনখন মহাসাগৰত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আটলান্টিক মহাসাগৰত। 22 নং প্ৰশ্নটো হৈছে কোনখন মহাসাগৰত দ্বীপৰ সংখ্যা আটাইতকৈ বেছি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰত। 23 নং প্ৰশ্নটো হৈছে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ কিমান সংখ্যক স্থানত আছে? এই প্ৰশ্নটোৰ উত্তৰটো হৈছে 4ৰ্থ স্থানত। 24 নং প্ৰশ্নটো হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুম্বাই। 25 নং প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰত কি বিষয় বৰ্ণনা কৰা আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাজনীতি। 26 নং প্ৰশ্নটো হৈছে কোনখন বজাৰক অৰ্থব্যৱস্থাৰ বেৰোমিটাৰ কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে শ্বেয়াৰ বজাৰক। 27 নং প্ৰশ্নটো হৈছে যদি ঘাটি বাজেটক কাৰেন্সি নোট ছপাই পূৰণ কৰা হয় তেতিয়া ইয়াৰ পৰিণাম কি হ'ব? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুদ্ৰাস্ফীতি। 28 নং প্ৰশ্নটো হৈছে কন্যাকুমাৰী কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে তামিলনাডু ৰাজ্যত। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।